নমস্কাৰ প্ৰিয় দৰ্শক, আজি মই আহিছোঁ নলবাৰী জিলাৰ অন্তৰ্গত চামতাৰ ওচৰৰ বুঢ়াদিয়া নদীৰ পাৰত অৱস্থিত নগ্ন বাবা অৰ্থাৎ লেংটা বাবাৰ থানলৈ। আহকচোন, এয়া আছিল লেংটা বাবাৰ থান অৰ্থাৎ নগ্ন বাবাৰ থান। মই আপোনালোকক এফালৰ পৰা দেখুৱাই লৈ যাম লেংটা বাবাৰ থান, নগ্ন বাবাৰ থান। এয়া বহু বছৰ বহু কাল আগৰ পৰা ইয়াত বাবা এজন আছে, নগ্ন বাবা। তো নাঙত আছিল। মই আজি এফালৰ পৰা আপোনালোকক দেখুৱাম এয়া বাবাৰ থানৰ ভিতৰত হনুমান বাবাৰ মূৰ্তি, হনুমান বাবাৰ প্ৰস্তৰ মূৰ্তি, আৰু ইয়াত আছে এডাল প্ৰকাণ্ড আহত গছ। 2000ৰো অধিক বয়স হোৱা এই আহত গছডাল আজি মই আপোনালোকক দেখুৱাম। আপোনালোকে দেখিব প্ৰায় 10 বিঘা মাটি আগুৰি আছে এই আহত গছডাল। এই আহত গছৰ ঠালৰ শিপা গৈ মাটি চুইছেগৈ, আৰু সেই শিপাই একোডাল নতুন গছ হৈছে। এয়া বাবাৰ থানৰ ভিতৰৰ বনভোজ খাব পৰা অংশ। এয়া আছিল আহত বৃক্ষ, প্ৰকাণ্ড আহত গছ। এয়া চাওক, মই আপোনালোকক দেখুৱাইছোঁ থানৰ ভিতৰৰ অংশ। কি ধুনীয়া আহল বহল এক মনোৰম পৰিৱেশ। সুন্দৰকৈ ধান কমিটি সজাইছে। এই বহু পুৰণিকলীয়া এই আহত গছডাল আপোনালোকক মই দেখুৱাইছোঁ। আপোনালোকে চাওক, সেয়া গছডালৰ গুৰিতেই এটা মন্দিৰ বান্ধিছে। তাত সকলোৱে পূজা অৰ্চনা কৰে। বিশাল বৃক্ষ, বহুত ঠাই আগুৰি আছে। প্ৰায় 10 বিঘা মাটি আগুৰি আছে এই বৃক্ষ। এয়া চাওক, ইয়াৰ শিপা গৈ গছ হৈছে। এয়া গছডালৰ শিপা, আৰু এই শিপা হৈছে একোডাল প্ৰকাণ্ড গছ। বুঢ়াদিয়াৰ পাৰত অৱস্থিত নগ্ন বাবাৰ থানৰ পৰিৱেশ মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইয়াত এজন বাবা আছিল। তেওঁ আছিল নগ্ন, নাঙত। তেওঁ আছিল স্থিতপ্ৰজ্ঞ। তেওঁৰ নামেৰেই এই ঠাইৰ এই পৰিৱেশৰ নাম হ'ল লেংটা বাবাৰ থান অৰ্থাৎ নগ্ন বাবাৰ থান। ইয়াত পানী পাব, বিশুদ্ধ পানী পোৱা যায়। ইয়াত চৰকাৰে এইখিনি ব্যৱস্থা কৰি দিছে। ইয়াত বনভোজ খাবলৈ বহু দূৰণিৰ পৰা মানুহ আহে। বহু দূৰৰ পৰা ইয়ালৈ মানুহ আহে, বনভোজ খায়। বনভোজ খোৱাৰ বাবে কমিটিয়ে ইয়াত সুবিধা কম কৰি দিছে। পানীৰ ব্যৱস্থা কৰিছে, ঠাইৰ ব্যৱস্থা কৰিছে,
প্ৰয়োজন অনুসৰি টেণ্ট হাউচৰ ব্যৱস্থা আছে। সকলো ব্যৱস্থা ইয়াত কমিটিয়ে কৰি দিছে। বহুত দূৰ দূৰণিৰ পৰা ইয়ালৈ মানুহ আহে এই থান চাবলৈ, এই নগ্ন বাবাৰ থান চাবলৈ। এয়াই আছিল পৰিৱেশ লেংটা বাবাৰ থান। মই আপোনালোকক এই মন্দিৰৰ ভিতৰলৈকে লৈ যাম। ভিতৰত শিৱ মন্দিৰ আছে, মই এয়াও আপোনালোকক দেখুৱাম। নৈৰ পাৰৰ পৰিৱেশ দেখুৱাম, বনভোজ খোৱা ঠাইখন দেখুৱাম। কি আটম টকাৰিকৈ সজাইছে বুঢ়া দিয়া নদীখন দেখুৱাম, সমগ্ৰ পৰিৱেশ দেখুৱাম। বহুত আহল বহল পৰিধিৰে এই নগ্ন বাবাৰ থান। মই মন্দিৰৰ ভিতৰলৈকে আহিছোঁ। বহু যুগ ধৰি ইয়াত থিয় হৈ ৰৈছে, বহু ঘটনাৰ সাক্ষী হৈছে, বহু মানুহৰ সংগী হৈছে, বহু যুগৰ সাক্ষী হৈছে এই আহত বৃক্ষডাল। মই থানৰ সন্মুখৰ নদীৰ পাৰৰ এয়া শনি মন্দিৰলৈকে আহিছোঁ। এয়া থানৰ সন্মুখত অৱস্থিত এক শনি মন্দিৰ। শনি মন্দিৰটো বৰ আতন্তকাৰীকৈ বনোৱা হৈছে, বৰ ধুনীয়াকৈ ৰখা হৈছে। এয়া থানৰ তোৰণ। বনভোজ খাবলৈ মন্দিৰ কমিটিয়ে উলিয়াই থোৱা, চাফা কৰি থোৱা ঠাইখিনি এয়া, আৰু আমি থকা ঠাইৰ পৰা ওলোটা ফালে এইয়া, ইয়াতো বনভোজ খাব পাৰি। আৰু কাষেৰে বৈ গৈছে বুঢ়া দিয়া নদী। নিৰৱচ্ছিন্নভাৱে যুগ যুগ ধৰি বুঢ়া দিয়া নদী বৈ আহিছে ইটো মূৰৰ পৰা। আৰু চিৰপ্ৰবাহমান গতিৰে মৰম ভাল পালৈ বৈ গৈছে নিৰৱধি দিগন্তলৈ। এয়া বাবাৰ থানৰ কি এক মনোৰম অপূৰ্ব অপৰূপ দৃশ্য।
মই আপোনালোকক এফালৰ পৰা দেখুৱাবলৈ যত্ন কৰিছোঁ। এয়া আছিল বাবাৰ থান। কাষেৰে কুলুকৈ বৈ গৈছে বুঢ়াদিয়া নদী। এয়া বনভোজ খাবলৈ এক উপযুক্ত স্থান। বনভোজ খোৱাৰ বাবে ইয়াত বিভিন্ন সুব্যৱস্থা আছে। টেণ্ট হাউচ পাব, সকলো পায়। দোকান পোহাৰ সকলো সামগ্ৰী ইয়াত পাব। এটা সুন্দৰ পৰিৱেশ পাব। ফটো উঠিবলৈ ঠাই আছে, বৰ ধুনীয়া পৰিৱেশ। মই আজি আপোনালোকক এই বাবাৰ থান দেখুৱালোঁ, গোটেই পৰিৱেশ দেখুৱালোঁ, ইয়াৰ সমগ্ৰ দৃশ্যৰাজি দেখুৱালোঁ। চাওক, এয়া আপোনালোকে চাওক, মই চাইছোঁ, মোৰ খুবেই ভাল লাগিছে। আপোনালোকে আহক, আপোনালোকেও চাওক, ইয়াৰ পৰিৱেশ চাওক। সঁচাকৈ এক মোহনীয়া পৰিৱেশ। এই মোহনীয়া পৰিৱেশৰ মাজত থাকি নিজকে বহুত ভাল লাগিছে। আপোনালোকেও আহক, এই পৰিৱেশ চাওক। বাবাৰ থানৰ সম্পূৰ্ণ বনভোজ খোৱাৰ বাবে ইয়াত সম্পূৰ্ণ সুবিধা আছে, পৰ্যাপ্ত সুবিধা আছে, খোৱা পানীৰ ব্যৱস্থা আছে, গোটেইখিনি ব্যৱস্থা ইয়াত কৰি থোৱা আছে। কমিটিয়ে সুবিধাখিনি কৰি দিছে। বাবাৰ থান আহক, এই বাবাৰ থান চাওক। এই চামতাৰ, নলবাৰীৰ ওচৰৰ চামতাৰ এয়া সঁচাকৈ চাবলগীয়া স্থান, সঁচাকৈ চাবলগীয়া স্থান। এই বনভোজস্থলী মই সেয়াও আপোনালোকক দেখুৱাইছোঁ। গোটেইখিনি কথা মই আপোনালোকক ক'লোঁ। আপোনালোকে আহক আৰু এয়া বাবাৰ থান চাওক, ইয়াৰ পৰিৱেশ